এইবাৰ আকৌ আমাৰ শিৱসাগৰত শিৱৰাত্ৰি মেলা 5 দিনীয়াকৈ হ'ব। মা আৰু মই আজি প্ৰথম দিনাখনেই গ'লো মাৰ বাগিচাখনত লগাবৰ কাৰণে অলপমান ফুল কিনিবলৈ। মই যদি কিবা কামত টাউন যাওঁ মায়ে অকল এটা কথাই কয়, যদি কিবা ভাল ফুল পাওঁ কিনি লৈ আহিবি। কিন্তু মাৰ নিচিনাকৈ মই ফুল কিনাত ইমান পাকৈত নহয় যে, সেইকাৰণে কিনাই নহয়। আজি মেলাৰ প্ৰথম দিনাই আমাৰ লগত কি হ'ল জানেনে? মানুহৰ ইমান বেছি ভিৰ লাগিছে মই স্কুটি পাৰ্কিং কৰিবলৈ জেগাই বিচাৰি পোৱা নাছিলো। মাক নমাই লৈ মই বাৰু স্কুটিখন ঠিকে পাৰ্কিং কৰিলো, তাৰ পাছত আকৌ মাক বিচাৰি নোপোৱা হলো নহয়। বহুত সময় বিচাৰি থকাৰ পাছতহে পাইছো। এইফালে আকৌ বৰুৱানীয়ে ফুলৰ দোকান পাই মোৰ কথা পাহৰিয়ে থাকিলে নহয়। মুঠতে ৰং বিৰঙৰ ফুল কিনিছে, হাতত নোজোৰাকৈ ফুল কিনিছে। কাইলে পিছে তেওঁৰ আৰু এটা কাম বাঢ়িব, ফুলখিনি একদম ধুনীয়াকৈ মাটি দি ৰুবও লাগিব নহয়। আজি পিছে দোকানবোৰ বৰ ভালকৈ বহা নাই, কাইলৈৰ পৰা একদম ধুনীয়াকৈ মেলা হ'ব। সকলো এপাক আহিব শিৱসাগৰত শিৱৰাত্ৰি চাবলৈ। মইতো বাৰু যামেই, যদি মেলাত দেখা পাই মাত এষাৰ কিন্তু লগাব দেই। শিৱৰাত্ৰিৰ একদম ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে, মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি থব দেই। আজিলৈ ইমানেই আছিলে, ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।